আজি যিখন বাজেট সদনৰ মজিয়াত দাখিল কৰা হ'ল এইখন বাজেটে অসমৰ ভৈয়ামৰ ৩০খন জিলাত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজক আকোৱালি লৈছে। বাজেটখনে সকলো শ্ৰেণী ৰাইজক উপকৃত কৰিব। আমি এইখন বাজেটৰ যোগেদি আমি অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত আন্তৰিকতা, সদ্ভাৱনা আৰু সকলোৰে প্ৰতি সমমৰ্যাদা দি সকলোৰে সমন্বয়ৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছোঁ। গতিকে আজি মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই সুন্দৰভাৱে বাজেটখন ব্যাখ্যা কৰিলে। আপোনালোকেও গোটেই প্ৰচিডিং চাই আছে। গতিকে মই ভাবোঁ যে অসমৰ ৰাইজেও চাই আছে আৰু আজি প্ৰতিটো পৰিয়াল মই ভাবোঁ আনন্দিত। কাৰণ আমি বাজেটখন কেৱল দাখিল কৰিব লাগে বুলি দাখিল কৰা নাই। এইখন বাজেটৰ যোগেদি আমি কেইবাটাও দিশ চাইছোঁ। অৰ্থনৈতিক উন্নয়ন, সামাজিক নিৰাপত্তা, মৰ্যাদা আৰু আটাইতকৈ ডাঙৰ কথা সকলোৰে মাজত সমন্বয়, শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ। গতিকে এইখন বাজেটে সকলোৰে প্ৰতি সমদৃষ্টি ৰাখি সকলোকে মৰ্যাদা দিছে। গতিকে মই বিশ্বাস ৰাখিছোঁ এইখন বাজেটৰ পৰা সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হ'ব। আৰু এতিয়ালৈকে আমাৰ চৰকাৰে 2016-17 পৰাই প্ৰতিখন বাজেটৰ যোগেদিয়ে আমি প্ৰতিটো শ্ৰেণী জনতাক শক্তিশালী ৰূপত গঢ় দিয়াৰ নিমিত্তে যি প্ৰয়াস কৰিছিলোঁ, এই ক্ষেত্ৰত আমি সফলতা অৰ্জন কৰিছোঁ। আজি সফলতাৰ প্ৰতিচ্ছবিখন বিত্তমন্ত্ৰী ডাঙৰীয়াই সুন্দৰভাৱে তেখেতৰ বক্তব্যত আজি প্ৰদান কৰিছে, দাঙি ধৰিছে। মই ভাবোঁ যে সাংবাদিক